নমস্কাৰ জোনাকী ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত আৰু জোনাকী এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰচাৰিত গ্ৰন্থপাঠ অনুষ্ঠানত পাঠ কৰি থকা হৈছে বিশিষ্ট কবি সাহিত্যিক তথা কীৰ্তি শিক্ষক অজয় বৰুৱাদেৱৰ গ্ৰন্থ মুকুতামালা প্ৰথম খণ্ডৰ ধাৰাবাহিক পাঠ। আজি আপোনালোকে শুনিবলৈ পাব উক্ত গ্ৰন্থখনিৰ ৭৬তম খণ্ডৰ পৰা ৮০তম খণ্ডলৈ। আমাৰ চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ। সৌভাগ্যৰ দুৱাৰ নাথাকে, যিহেতু ইয়াৰ কোনো ঘৰ নাথাকে। সুযোগ আৰু সুপৰিকল্পনাৰ মণিকাঞ্চন সংযোগেই সৌভাগ্যৰ দুৱাৰ মুকলি কৰে। উদ্যোগী আৰু সাহসী পুৰুষৰ সহায়ক ভাগ্য। ভাগ্যই মানুহক পৰিৱৰ্তন নকৰে, ই মাথো ব্যক্তিজনৰ মুখাখন খুলি পেলায়। ভগৱানে সকলোকে স্বৰ্গৰ দুৱাৰ খুলিব পৰাকৈ এপাত চাবি দিয়ে। অৱশ্যে সেই একেপাত চাবিৰে নৰকৰ দুৱাৰো খুলিব পাৰি। মানুহৰ গোটেই জীৱনটো সামৰি লয় তিনিটা কথাই। সেইকেইটা হ'ল ইচ্ছা, পৰিশ্ৰম আৰু কৃতকাৰ্যতা। ইচ্ছাই এটা উজ্জ্বল আৰু সুখী কেৰিয়াৰৰ দুৱাৰ মুকলি কৰি দিয়ে। পৰিশ্ৰমে দুৱাৰদলি পাৰ হৈ আগবাঢ়ি যোৱাত সহায় কৰে আৰু যাত্ৰাৰ শেহত আহে কৃতকাৰ্যতা, যি আমাৰ জীৱনৰ সমস্ত সাধনাৰ শিৰত কিৰীটি পিন্ধাই দি তাক পুৰস্কাৰ কৰে। বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, তুমি যদি শত্ৰুৱে তোমাক কৰা অপকাৰৰ প্ৰতিশোধ ল'ব খোজা, তেন্তে তুমি তোমাৰ শত্ৰুৰ একেশাৰীৰ মানুহ বুলি গণ্য হ'বা। কিন্তু যদি শত্ৰুৱে তোমাৰ প্ৰতি কৰা অপকাৰৰ কাৰণে তুমি তাক ক্ষমা কৰি দিব পাৰা, তেন্তে প্ৰমাণ হ'ব যে তুমি তোমাৰ শত্ৰুতকৈ বহু ওখ খাপৰ মানুহ। সংসাৰত জীৱন জীয়াই থকাটোৱেই সৰ্বোত্তম কলা। এই কলা আয়ত্ত কৰাটোৱেই হ'ল সফলতাৰ চাবিকাঠি। তাৰ বাবে সাধনাৰ প্ৰয়োজন। সংস্কাৰ সাধনৰ যোগেদি শুদ্ধয়ো ব্ৰাহ্মণত্ব লাভ কৰিব পাৰে। শিক্ষা দীক্ষাৰ ফলত মানুহে অনুন্নত স্তৰৰ পৰা উন্নতিৰ শিখৰলৈ উঠিব পাৰে। শিক্ষা দীক্ষাও এবিধ সংস্কাৰ, কিন্তু আজিৰ শিক্ষা ব্যৱস্থাত জীৱিকাৰ শিক্ষাহে গুৰুত্ব অধিক। ই জীৱনৰ শিক্ষা হৈ থকা নাই। মানুহ মানুহৰ দৰে জীয়াই থাকিবলৈ জীৱনৰ শিক্ষাৰ প্ৰয়োজন। প্ৰমূল্যবোধৰ শিক্ষাৰ অভাৱত মানুহ নামৰ প্ৰজাতিটো দানৱীয় প্ৰবৃত্তিলৈ অৱনমিত হ'ব ধৰিছে। চিতা চিন্তা দৈৰ মধ্যে চিন্তা নাম গৰিয়সী। চিতা দহতি নিৰ্জীৱং চিন্তা প্ৰাণ সমং বপু। অৰ্থাৎ চিতা আৰু চিন্তা এই দুয়োবিধৰ ভিতৰত চিন্তাই বেছি গুৰুত্ব লাভ কৰে, কিয়নো চিন্তাই নিৰ্জীৱ দেহ বা শৰীৰক পোৰে, কিন্তু চিন্তাই প্ৰাণৱন্ত দেহক পোৰে।